Good morning everybody. মই ৰিম্পি শহৰীয়াই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল ৰিম্পিজ ব্লগলৈ। আজি ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোক সকলোৰে দুখবোৰ আঁতৰি যেন সুখেৰে ভৰপূৰ হয় তাৰে কামনাৰে। আৰু 1 জানুৱাৰী বুলিনো কতো নোযোৱাকৈ কেনেকৈ থাকো নহয় জানো। আজি মই এটা জেগালৈ যাবলৈ ওলাইছো আৰু সেই জেগাটো মই আপোনালোককো দেখুৱাম। ক'ত যাম কি কৰিম গোটেইখিনি আপোনালোকে চাবলৈ পাব। সো থাককচোন আপোনালোকো মোৰ লগত। তো মই এতিয়া গৈ আছো মোৰ লগত এটা আহিব হি মোক ড্ৰপ কৰিব বাট আই এম গোইং। ফাইনেলি মই ৰাস্তাত ৰখি আছো মোৰ লগৰজন আহিব ড্ৰপ কৰিবলৈ তাৰপিছত তাক লগ পাম আমি চাম কোন আহে চাওচোন। অৱশেষত আহিল মোৰ লগৰজন এয়া গুঞ্জনমণি হাজৰিকা। আমি ৰেডি হ'লোঁ উঠিলে মণিকাংকনা উঠিলে মণিমা উঠিলে গুঞ্জন গাড়ী চলাই আছে আৰু এজন লগৰ উঠিব তাক আমি ড্ৰপ কৰিম তাৰপিছত ক'লে যাওঁ এতিয়াই নকওঁ তেতিয়া গম পাব। বাই বাই। গৈয়ে আছো কেতিয়া পাম নাজানো আপোনালোককো দেখুৱাম এতিয়া নকওঁ কি জেগাত গৈ আছো ক'ত গৈ আছো আৰু ভাগৰ লাগিছে নে চলাই আছে ফুল জছত আৰু মানে কেতিয়া পাম আৰু চাগে 45 মিনিটছ মান। আমি অকণমান জেগা এটাত ৰখিছোঁ ব্ৰেকফাষ্টটো কৰি লওঁ আমি গাড়ীতে কৰিম ব্ৰেকফাষ্টটো কি কি আনিছোঁ কি কি খাম আপোনালোকেও চাওক। ব্ৰেকফাষ্ট হৈছে ব্ৰেড মায়ে পাতৰ যোগাৰ কৰি আছে মণি এই কি জেলি অ'কে আৰু জেলেপিখিনি ওলোৱা সেইটোৱে ওলাক দে জাম কাটা কেঁচি এখন আনিছিলোঁ পইচা নাই হৈ যাব আমাৰ হাততে হ'ব। আৰু ফাইনেলি মই আহিব বিচৰা জেগাডোখৰ হৈছে চান্দুবি আৰু মই চান্দুবিলৈ আহিছোঁ। আজি বহুত মানুহ নতুন বছৰ বুলি বহুতে চান্দুবিলৈ আহিছে সেয়েহে আপোনালোককো দেখুৱাম লেকটো পালোঁ আৰু ইয়াতে লিখা আছে পিকনিক আউটছাইড দ্য মাৰ্কিং বাউণ্ডেৰী ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। ইয়াত ভিতৰত বনভোজ খাব নোৱাৰি। আজি অজস্ৰ মানুহ অজস্ৰ গাড়ী এয়া ময়ো
মানে বহুত বেছি সুখ অনুভৱ কৰিছোঁ আজি মোৰ মা লগত নাই মোৰ মা ঘৰত আছে বা তেওঁ মোৰ মাৰ দৰেই হয় তেওঁ লগতে আহিছোঁ মই আজি ফুৰিবলৈ আৰু মা সঁচাকৈ বহুত ভাল লাগিছে আপোনাক বহুত ধন্যবাদ মই এনেকুৱা এখন জেগালৈ ফুৰাবলৈ অহাৰ বাবে আৰু এয়া চন্দুবিৰ বুকুত হাজাৰ হাজাৰ শ্ৰোতা হাজাৰ হাজাৰ মানুহ সকলোৱে নাৱত উঠি উপভোগ কৰিছে চান্দুবিৰ মাধুৰ্যতা আৰু খুব ধুনীয়া হয় লেকটো আমি বটিং কৰি সেইফালে জাংগল ৰিজৰ্টলৈকে যাম জাংগল ৰিজৰ্ট নহয় জাংগল কেম্পলৈকে যাম আৰু নাৱত উঠিম আপোনালোকো আহক মানে ফাইনেলি উই আৰ ৰেডি ফৰ বটিং এইটো পিন্ধি ল'লোঁ কি আছিলে লাইফ জেকেট আমি লাইফ জেকেট পিন্ধিলোঁ এতিয়া যাম আৰু লাহেকৈ মোৰ লগত ৰাজকুমাৰ বহি আছে তাৰপিছত সেয়া মা মণিকংকনা গুঞ্জন আৰু আমি এতিয়া চান্দুবি চাইলেণ্ট জোন কেম্পৰ ওচৰত আছোঁ খুব ধুনীয়া শান্ত পৰিৱেশ অন দ্য ৱে টু চাইলেণ্ট জোন খুব শান্ত পৰিৱেশ খুব ধুনীয়া হয় একো হাই উৰুমি নাই আপোনালোকেও আহক চান্দুবিৰখন উপভোগ কৰক ইভিনিং ফুড জাষ্ট মিনিট ৱাক অলপ আগত গ'লে খোৱা কিবা দোকান এখন পাম হ'বলা ৰাজকুমাৰ চান্দুবিত আহাৰ মানে কেনেকুৱা লাগিছে তোমাৰ একদম মজা মুখেৰে একো নোকোৱা নেকি আজি প্ৰকৃতি গোটেইখিনি অনুভৱ কৰি আছোঁ আৰু পৰিৱেশটো অ'কে এয়া মণি গুঞ্জন আহি আছে ঐ ইয়াত আহাৰ মানে কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে পৰিৱেশ খুব ধুনীয়া ন ঠাণ্ডা ধুনীয়া হয় আৰু শুনক আপোনালোকৰ যদি ইয়ালৈ আহিব মন যায় খুব বেছি যদি ঘৰত অশান্তি হৈ আছে তেতিয়াহ'লে ইয়ালৈ আহক নেটৱৰ্ক চেটৱৰ্ক একো নাপায় একদম মজাকৈ আহক ফোন চোন পূৰা অফ ৰাখক আৰু মজাকৈ উপভোগ কৰক ধুনীয়া এটা পৰিৱেশ এয়া মা গান এটা গাব তেওঁ শান্ত পৰিৱেশত আহি পেলাই গানটো ওলাইছে বাৰু কহুৱা বন মোৰ শান্ত মন আল ফুল হাতে লোৱা সাৱটি একদম গাঁৱলীয়া পৰিৱেশ আৰু তাতকৈ ডাঙৰ কথা গাঁৱলীয়া পৰিৱেশটো মোৰ খুবেই প্ৰিয় আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ চান্দুবি চাইলেণ্ট জোনত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে ভিতৰৰ ফালে চ' আমি ভাত খাম আপোনালোকক দেখুৱাম ৰেষ্টুৰেণ্টখন এয়া চাওক পৰিৱেশৰ লগত মিলি গৈছে একদম পোৱালি যেন কি হ'ব ঝুলনা ঝুলাৰ বয়স আছে নেকি বাৰু এতিয়া একো নাই কেতিয়াবা সৰু হৈও ভাল লাগে ইমান সুন্দৰকৈ নাচিছা ছোৱালীজনী আই ঐ কি মৰম লগা হৈছে শুনজনী ইয়াত এনেকুৱা চাফা জেগাবোৰ ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিছে চাওকচোন আৰু আমি বগৰী খোৱাৰ মজা লৈ আছোঁ পাইছা পকিছে নাই মিঠা আছে
আৰু অৱশেষত আমি চাইলেণ্ট জ'ন চান্দুবি চাইলেণ্ট জ'নৰ পৰা ওলালোঁ। এতিয়া আমি উভতি যাম আৰু ফাইনেলি আমি চান্দুবি চাইলেণ্ট জ'নৰ পৰা চান্দুবিলৈ মানে চান্দুবিৰ সেইটো পাৰলৈ গৈ আছোঁ। আমাৰ আজিলৈ ইমানতে সমাপ্ত হৈছে আৰু ভাল লাগিলে আৰু আপোনালোকেও আহক ইয়ালৈকে আৰু চাওক, খুব ধুনীয়া জেগা, খুব ধুনীয়া পৰিৱেশ। আজিলৈ এৰিছোঁ, ধন্যবাদ।